JACAS, HTL, APHLC, Congress, KSA 244, ASDC, KNCA pen, Danglok Ongdung Hampang Asong Atumpen, Rusemson Singing Team Memorial Park at Hengno along Kachisong Kedengpon at Hekim Kedam Tang Chiklo Nipai, Pli Arni, Song Trogatum Lamdon Kachetok along 10 seat open for all pu, KACC along, Kitok Pon Kidukok, Ajok, Karbiang Long Arada Tumning Exam Se Chipaklangsi, Kaiketa Atok Anu, close 2.3, 2.1 pen, Danglok Pinangan Kichokche Adim Paking ng Jipura, Pini Union's Home Minister Amit Shah, Assam CM Dr. Himanta Biswa Sarma, Karbianglong Autonomous Council CM Tuliram Ronghang Aphan, Pinpur Alo Palepon. Dipupen Inglong Kiria Birta. In the process of the signing of the MOA has not even felt it necessary to convey all political parties on finding an acceptable solution to the issue. The MOA therefore cannot be accepted as a comprehensive and final solution to the long-standing autonomous state issue. Creation of an autonomous state within the state of Assam as provided under Article 244A of the Constitution only can meet the democratic and legitimate aspirations of the Hill people of Karbi Anglong, West Karbi Anglong and Dima Hasao. Another thing, we have the right to dissent. We do for peace. We are two for peace, lasting peace to prevail in this particular hills area of Assam. We are not against the MOF in its entirety. We are not against the rehabilitation, general amnesty and developmental packages, but we are. আজি আমি ডিফু চহৰত এই ব্ৰুচ হেমছন সিং টি মেমৰিয়েল পাৰ্কত আজি ডেমনষ্ট্ৰেশ্যন পতা কাৰণটো হৈছে আমাৰ ইয়াত যিবিলাক আৰ্মড মিলিটেণ্ট গ্ৰুপছ আছে আৰু চৰকাৰৰ মাজত যিটো এগ্ৰিমেণ্ট হৈছে সেইটো কাৰ্বি আংলং ৰাইজে এইটো ৱেলকাম কৰিছে কিন্তু কথা হৈছে এইটো এগ্ৰিমেণ্টত মেইনলি হৈছে 2.3 যিটো কাৰ্বি আংলং ইলেকশ্যনত 10 সিটটো অপেন কৰি দিয়া হ'ব বুলি যিটো ক্লজ আছে ক্লজ 2.3 এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি ক্লজ 2.3 টো মানি ল'ব নোৱাৰোঁ আৰু এইটো প্লেটফৰ্মৰ যোগেদি মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আজি এইটো প্লেটফৰ্মত মই গোবেক কৈছোঁ হিমন্ত বিশ্ব শৰ্মাক গোবেক কৈছোঁ কাৰণ এই ক্লজ 2.3 টো হিমন্ত বিশ্ব শৰ্মা নিজেই ৰিকুৱেষ্ট কৰিছে বুলি আমাৰ ইয়াৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী CM তুলিৰাম ৰংহাং নিজেই কৈছে যে হিমন্ত বিশ্ব শৰ্মা নিজেই ৰিকুৱেষ্ট কৰিছে এই কাৰণে এই 10 সিটটো অপেন কৰি দিয়া হৈছে বুলি নিজেই কৈছে সেইকাৰণে এইটো প্লেটফৰ্মৰ পৰা আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা গো বেক আমি MOS 2021 টো আমি ৱেলকাম কৰিছোঁ কিন্তু ক্লজ 2.3 আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যেতিয়ালৈকে এই ক্লজ 2.3 যেতিয়ালৈকে এইটো এব্ৰগেট নকৰে যেতিয়ালৈকে এইটো মুচি নিদিয়ে আমি এইটো আন্দোলন কৰিয়ে যাম আমি ইয়াৰ পৰা আকৌ ধমকি আন্দোলন আমি কৰিয়ে যাম যেতিয়ালৈকে এই ক্লজ 2.3 টো হটাই নিদিয়ে আজি মেমৰিয়াম ছাবমিশ্যন হ'ব আজি কি ক'লে
কাৰ্বি আংলং অট'নমাছ কাউন্সিল CMক আমি এইটো প্ৰদান কৰিম এইটো যিটো আমাৰ যিটো মেমৰেণ্ডাম আছে সংগঠন এইটো আজি যিটো ইয়াত প্ৰগ্ৰাম আছে ইয়াত কাৰ্যসূচীত APSC পাৰ্টি আছে ASDC পাৰ্টি আছে 24+ আছে আৰু বেলেগ বেলেগ তেনেকুৱা ছ'চিয়েল অৰ্গেনাইজেশ্যন তাৰপিছত KSA আছে আমি চব গোটেই ৰাজ্য মিলাই পেলাইহে আমি ইয়াত আন্দোলন কৰিছোঁ আপোনালোকৰ এই যে আৰ্টিকেল নাই মেজৰ অবজেকশ্যনটো আমি ক'লোৱে যিটো 10 seats to open to all বুলি কোৱা হৈছে এইটো এগেইনষ্ট দ্য স্পিৰিট অফ 6th schedule আপুনি যদি যায় কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটত আপুনি চাব পাৰিব তাতে এটা কথা কৈছে ছেপ্টেম্বৰ 4 তাৰিখত চহী কৰা হৈছে এইটো আমাৰ অট'নমিটো ভাঙিবলৈহে এইটো কৰিছে 6th schedule মতে 6th schedule এটা কনষ্টিটিউশ্যন এইটো এটা সংবিধানত এতিয়াও ৰিজাৰ্ভেশ্যন বা অপেন কৰিব নোৱাৰে এইটো আমি এক্সাম্পল হিচাপে উদাহৰণ চাব পাৰোঁ ইণ্ডিয়ান কনষ্টিটিউশ্যনত তাত ক'তো লিখা নাই যে চাইনিজ কাৰণে ইমান অপেন হ'ব পাকিস্তানীজ কাৰণে বাংলাদেশীজ কাৰণে ইংলিছসকলৰ কাৰণে আমেৰিকানসকলৰ কাৰণে ইমান অপেন হ'ব বুলি আমি তাত লিখিব নোৱাৰোঁ কাৰণ সেইটো সংবিধান সেই একেই নিয়মতে আমাৰ শিক্ষিতটো এটা মিনি সংবিধান সেইকাৰণে ইয়াত কেতিয়াও অপেন হ'ব নোৱাৰে আৰু এটা 6th schedule এটা আমাৰ সৰু ট্ৰাইবসকলৰ কাৰণে সৰু ট্ৰাইবসকলক প্ৰটেক্ট কৰিবলৈ আশ্ৰয় দিবলৈ কাৰণে বনোৱা হৈছে সেইকাৰণে যদি অপেন কৰা ডাঙৰ কমিউনিটিসকলক যদি অপেন কৰা এনেকুৱাটো কেতিয়াও এইটো হ'ব নোৱাৰে কাৰণ যদি চিধা কথা তেতিয়াহ'লে চাব লাগিব যে সৰু জাতি নেকি আমাৰ নিয়ম নাই এইটো তেওঁলোকে ডাঙৰ জাতিসকলক প্ৰত্যেক 6th schedule নাই সৰু জাতিৰ কাৰণে সৰু জাতিসকলক প্ৰত্যেক কাৰণে 6th schedule এতিয়া মাত্ৰ 4.6% কাৰ্বি আংলং আৰু